ওয়েলকাম ব্যাক অন্য একটা ভিডিও লই ছাত্রছাত্রীসকল আজি আমি ক্লাস 10 প্রবাবিলিটি আলোচনা কৰিম সম্ভাৱিতা আলোচনা কৰিম সম্ভাৱিতা মানে एक्चुअली কি আছিল যে সম্ভাৱিতা মানে আছিল সম্ভাৱনা আমি ডাইৰেক্টলি সিম্পল ভাষাত বুজিব পাৰো সম্ভাৱনা কি হয় সম্ভাৱনা যিকোনো বস্তুৰ সম্ভাৱনা হ'ব পাৰে এজ ফৰ এক্সাম্পল আমি এটা বস্তু লৈছো সাপোজ আমি এটা কি পাত্ৰ লৈছো পাত্ৰত কেইটামান আমি কি কইন ডালি দিছো কি আছে 1 টকীয়া নোট 2 টকীয়া 5 টকীয়া আৰু 10 টকীয়া নোট আমি থৈ দিছো কোনোবা এজন ষ্টুডেন্টক বা কোনোবা এজন ব্যক্তিক মাতি আনি কি নেদেখাকৈ এটা এটা কৈ আনিব দিছো তাৰ পৰা কি আহিব হয় 1 টকীয়া নোট আহিব নাইবা কি 2 টকীয়া নাই 5 আৰু 10 এইকেইটা বস্তু আহিব গতিকে কি আহিব সেইটো হৈছে তাৰ সম্ভাৱনা সাপোজ 1 টকীয়া নোট আহিল হয় এইটোৱে তাৰ সম্ভাৱনা সেইটোৱে আছিল সম্ভাৱনা বা সম্ভাৱিতা তাৰ পিছত আমি কেইটামান বস্তু জানি থোৱা ভাল যে আমি এইটো সূত্ৰ সকলে জানো PE एक्चुअली यात की P মানে হচ্ছে probability E মানে ইভেন্ট মানে ঘটনা যিয়ে নহওক এই সূত্ৰটো আমি সকলে জানো ক্লাস 9 ৰ পৰা পাই আহিছো কিতাবে এইটো পোৱা যায় যে ঘটনা এটাত সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা হয় ঘটনা এটাত সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা যেনেকৈ আমি কি লৈছিলো এটা উদাহৰণ লৈছিলো কি আছিল 1 টকীয়া 5 টকীয়া আৰু 10 টকীয়া কেইটা বিচাৰিছে চাৰিটা 5 1 2 আৰু 10 এই চাৰিটা আছিল আমি কি কৰিছো তারপর আমি একটা বস্তু উঠাই আনিছো যেকোনো হ'ব পাৰে 5 টকীয়া নোট হ'ব পাৰে 10 টকীয়া নোট হ'ব এবাৰ মাত্ৰ এবাৰ গতিকে এটা কি সেই ঘটনাত সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা কেইবাৰ উঠাইছো এবাৰ তাৰ মানে কি এই 1 হৈছে পৰীক্ষাৰ সংখ্যা এতিয়া কথা হ'ল তাত বস্তু কেইটা আছিল চাৰিটা সেই চাৰিটা আছে মুঠ পৰীক্ষাৰ সংখ্যা তাৰ মানে কি চাৰিটা আছিল মুঠ পৰীক্ষাৰ সংখ্যা সেই বস্তুটোৱে কৈছে মানে আমি চাৰিটা যদি বস্তু তাৰ পৰা উঠাব লাগে এটা এটা কৰি উঠাব লাগে চাৰিবাৰ লাগব চাৰিবাৰ উঠাম গতিকে হেতু হৈছে কি মুঠ পৰীক্ষাৰ সংখ্যা এই সূত্ৰৰ পৰা আমি যিমান যি অংক কৰিম এইটো লেসনত আমি কেৱল এই সূত্ৰহে এপ্লাই কৰিম আৰু এটা সূত্ৰ আছিল এইটো এই সূত্ৰটো আমি এপ্লাই কৰিম ইয়াৰ লগতে সম্ভাৱিতাৰ কেইটামান বস্তু জানি থোৱা বহুত গুৰুত্বপূৰ্ণ ইয়াৰ পৰা এমসিকিউ আহিব পাৰে কি আছে যে প্ৰথম এক নম্বৰত আছে নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় 1 কি নিশ্চিত ঘটনা মানে কি হয় আমি জানো এটা বস্তু তাত কি আছে বা আমি ইয়াৰ পৰা আমি 1 টকীয়া বা 2 টকীয়া আৰু 5 টকীয়া 10 টকীয়া নোট আছে আমি চাই চিন্তি আমি 1 টকীয়া নোট উঠালো গতিকে এইটো কি নিশ্চিত ঘটনা মানে আমি ডাইৰেক্টলি জানো যে কি আহিব তাৰ পিছত আহিল কি মুঠ সম্ভাৱিতা সদায় 1 एक्चुअली এইটো আৰু এইটো একেই মুঠ সম্ভাৱিতা এইটো সদায় 1 যদি 1 তকৈ বেছি আহে সাপোজ 1.2 এই সম্ভাৱিতা হ'ব নোৱাৰে আৰু সম্ভাৱিতা 1 ৰ ওপৰত যাব নোৱাৰে 0 হ'ব পাৰে 0 তকৈ কম হ'ব পাৰে 1 হ'ব পাৰে কিন্তু 1 ৰ ওপৰত নহয় তাৰ পিছত কি অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0 অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কি সদায় 0 এইটো জানি থোৱা ভাল অসম্ভৱ ঘটনা মানে কি কৈছে আৰু 0 কেতিয়া হ'ব কোন ঘটনাই সংঘটিত হোৱা নাই গতিকে তাৰ সম্ভাৱিতা সদায় 0 হ'ব গতিকে এইকেইটা এই বস্তু জানি থোৱা ভাল তাৰ পিছত এই ইমানখিনি আছিল ইয়াৰ বেসিক ইনফরমেশন বাকি আমি এমসিকিউ লৈ যাম এটা আমি টাস্ক প্রাপ্তর বিষয়ে আলোচনা কৰিম খুব ইন্টারেস্টিং গেম টাস্ক খেল আমি সকলোৱে চাইছো মানুহে খেলি থাকে তোমালোকে আগত নেখেলিবা খেলিলা কি কৰিব পুলিচে লৈ যাব ধুনীয়াকৈ লৈ যাব গতিকে তাৰ পৰা আমি বিৰত থাকিম আঁতৰত থাকিম এটা কথা হ'ল মুঠ টাস্কপাত কিমানটা থাকে 52টা ইয়াক আমি 4টা ভাগত ভাগ কৰিম প্ৰথম ভাগৰ নাম আমি কি দিম স্কাপন ইয়াৰ ৰংটো থাকিব কলা ৰঙৰ হৰতনৰ ৰংটো থাকিব ৰঙা ৰঙৰ ৰোহিতনৰ ৰঙা এণ্ড চিতনৰ কলা ৰঙৰ থাকিব আৰু প্ৰতিটো ভাগত 3টা বস্তু থাকে সেই বস্তুৰ কেইটা নাম হৈছে ৰজা ৰাণী গোলাম আৰু ইয়াক মুখকাট বুলি কোৱা হয় ইয়াতো ঠিক ৰজা ৰাণী গোলাম মুখকাট বুলি কোৱা হ'ব প্ৰতিটো ভাগত ৰজা ৰাণী গোলাম থাকে এটা কথা হ'ল কলা ৰঙৰ ৰজা কলা ৰঙৰ টাস্কপাত কেইটা থাকিব পাৰে কলা ৰং ইফালে আছে 13টা ইফালে আছে 13টা 26টা ঠিকই একেদৰে ৰঙা ৰঙৰ টাস্কপাত কেইটা থাকিব 13 26 কলা ৰঙৰ মুখকাট কেইটা থাকিব পাৰে কলা ৰং ক'ত আছে ইয়াত আছে 3টা মুখকাট আৰু ইফালে আছে 3টা মুখকাট 6টা মুখকাট থাকিব
ৰঙা ৰঙৰ মুখ কাট কেইটা থাকিব পাৰে? ৰঙা ৰং এইফালে আছে তিনিটা, এইফালে আছে তিনিটা মুখ কাট, টোটেল 6টা মুখ কাট। তাৰ মানে কি বুজিলো যে ভাগ 4টা কৰিছো, প্ৰতিটো ভাগত থাকিব 4টা। নাম আছে হৰ্তন, ইস্কাপন, হৰ্তন, ৰোহিতন আৰু চিৰ্তন। ৰঙা, কলা আৰু ৰঙা, এই তিনিটা কালাৰ, দুটা কালাৰ। প্ৰতিটো ভাগত কি থাকিব ৰজা ৰাণী গোলাম, ইয়াক মুখ কাট বুলি কোৱা হ'ব। টোটেল কলা ৰঙৰ টাচ কেইটা থাকিব পাৰে আমি এইটো গম পালো। টোটেল ৰঙা ৰঙৰ টাচ কেইটা থাকে আমি গম পালো। মুখ কাট, কলা ৰঙৰ মুখ কাট কেইটা থাকে আমি গম পালো। লগতে ৰঙা ৰঙৰ মুখ কাট কেইটা থাকে আমি টোটেল এইখিনি গম পালো। তাৰপিছত কথা হ'ল ইস্কাপন, আমি 3টা গ'ল, ৰজা ৰাণী গোলাম 3টা গ'ল, বাকী যে 10টা থাকিব না নাই, 10টা কি থাকিব পাৰে? ইস্কাপনত প্ৰথমে চাই ল'ম। ইস্কাপনত ৰজা ৰাণী গোলাম, তাৰ পৰৱৰ্তী যিবিলাক থাকিব সেইবিলাক কি 10ৰ পৰা চিৰিয়েলি তললৈ নামি থাকিব। 10, 9, 8, 7, 6, 5, 4, 3, 2। আমি টোটেল গণনা কৰিম, 13টা হ'ব লাগিব। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12। আৰু এটা আছে ইয়াত টেক্কা, প্ৰতিটো ভাগত এটা এটা কৰি টেক্কা থাকে। গতিকে টেক্কাক ইনক্লুড কৰি আমি যদি গণনা কৰো কি 13টা আহিব। ইয়াতো হৰ্তনতো 13টা, ৰোহিতনতো 13টা, চিৰ্তনতো 13টা। গতিকে ইয়াৰ পৰা যদি MCQ আহে, MCQ কি আহিব পাৰে যে কলা ৰঙৰ ৰজা কেইটা আছে, বা কলা ৰঙৰ ৰজা পোৱাৰ সম্ভাৱিতা, নাইবা হৰ্তন পোৱাৰ সম্ভাৱিতা, চিৰ্তন পোৱাৰ সম্ভাৱিতা, এনেকৈ আহিব পাৰে। গতিকে আমি তাচপাত থুলমূল ধাৰণা ইমানখিনিয়ে আছিল। গতিকে আমি পৰৱৰ্তী কুৱেশ্যনবিলাক আলোচনা কৰিম। হয়, বাকী কেইটা অংক লিখি লৈছো প্ৰশ্নবিলাক। কি কৈছে যে এটা লুডু গুটি এবাৰ মাৰিলে 2তকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা। আৰু এইটো প্ৰশ্ন আহিছিল 2024ত HSLC মেট্ৰিকত আহিছিল, HSLC। কি কৈছে যে এটা লুডু গুটি এবাৰ যদি আমি মাৰি পঠিয়াও 2তকৈ ডাঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাৱিতা কি আছে? লুডু গুটি এটাত কিমানলৈকে নম্বৰ আছে? যে 1 আছে, 2 আছে, 3, 4, 5 আৰু 6। কথা হ'ল এইকেইটাৰ ভিতৰত এটা মৌলিক সংখ্যা কেইটা আছে? ইয়াত এটা আছে, ইয়াত আৰু ইয়াত 3টা আছে। কেইবাৰ মাৰি পঠিওৱা হৈছিল? এবাৰ। গতিকে এবাৰ যদি মাৰি পঠিওৱা হয়, সূত্ৰটো কি আছিল যে PE ইকুৱেল ঘটনা এটাত সংঘটিত হোৱা পৰীক্ষাৰ সংখ্যা। তাৰমানে কি এবাৰ মাৰি পঠিওৱা হৈছিল, গতিকে এইটো আছিল কি পৰীক্ষাৰ সংখ্যা। আৰু মুঠ পৰীক্ষাৰ সংখ্যা টোটেল কেইটা আছে পৰীক্ষাৰ সংখ্যা? 1, 2, 3টা। গতিকে 1/3, অৰ্থাৎ কি হ'ব? ইয়াৰ এনসাৰ হ'ব এইটো। তাৰপিছত আমাক পৰৱৰ্তী কুৱেশ্যন কি আছে যে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিত হ'ব নোৱাৰে? আৰু এইটো প্ৰশ্ন 2024ত আহিছিল। কি কৈছে যে আমাক 4টা নাম্বাৰ দিয়া আছে, এই 4টা নাম্বাৰৰ ভিতৰত কোনটো নাম্বাৰ এনেকুৱা নাম্বাৰ আছে যেটো নাকি ঘটনা এটা কি সম্ভাৱিত হ'বই নোৱাৰে? আমি জানো যে কি কৈছিল, আমি আগতে কৈছিলো যে সম্ভাৱিতা এটাৰ কি হ'ব পাৰে? 0তকৈ বেছি হ'ব পাৰে আৰু 1তকৈ সৰু হ'ব পাৰে, 1ও হ'ব পাৰে, কিন্তু 1তকৈ বেছি নহয়। তাৰমানে কি এইটো এটা কি সম্ভাৱিতাৰ ঘটনা হ'ব, এইটোও হ'ব, কিন্তু হ'ব নোৱাৰে এইটো নহ'ব, এইটো হ'ব। কিন্তু আমাৰ অৰিজিনেল এনসাৰ কোনটো? অৰিজিনেল এনসাৰ হৈছে এইটো। বাকী কেইটা শুদ্ধই আছে, প্ৰশ্নমতে আমাৰ এনসাৰ হৈছে এইটো। তাৰমানে কি এইটো 1.2 আছে, 1তকৈ বেছি। আমি জানো যে কি মুঠ ঘটনা অৰ্থাৎ কি সৰ্বোচ্চ ঘটনা 1 থাকিব, তাতকৈ বেছি হ'ব নোৱাৰে, সেইটো সম্ভাৱিত হ'ব নোৱাৰে। গতিকে ইয়াৰ এনসাৰ হ'ব 1.2। তাৰপিছত আমাক আৰু এটা প্ৰশ্ন আছিল যে এটা লুডু গুটি এবাৰ মাৰিলে 9 পোৱাৰ সম্ভাৱিতা কি হ'ব পাৰে? এটা লুডু গুটি যদি আমি এবাৰ মাৰি পঠিয়াও কি আহিব? ইয়াৰ সম্ভাৱিতা 9 আহিব। এইটো আহিব পাৰে জানো? লুডু গুটিত কি আছে? 9 নাই। নাম্বাৰ কেইটা আছে? 1ৰ পৰা 6 লৈকে, 9ৰ স্থান নাই তাত। গতিকে ই সম্ভাৱিত হ'বই নোৱাৰে। তাৰ মানে কি ই এটা অসম্ভৱ ঘটনা। ইয়াৰ এনসাৰ হৈছে 0। আৰু এইটো প্ৰশ্ন আহিছিল কিমান আহিছিল? 2022ত আহিছিল। গতিকে এইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, আহিব পাৰে।
আমি পৰৱৰ্তী কোৱেশ্চনটো লিখি লৈছো। কোৱেশ্চন নম্বৰ 4 কি কৈছে যে এটা ঘটনাৰ সকলো প্ৰাথমিক ঘটনাৰ সম্ভাৱিতাৰ সমষ্টি। কি কৈছে সম্ভাৱিতাৰ সমষ্টি, একচুৱেলি সমষ্টি মানে কি যোগফল। ইয়াত আলটিমেটলি কি কৈছে যে মুঠ সম্ভাৱিতাৰ কথা কোৱা হৈছে, আৰু আমি জানো যে মুঠ সম্ভাৱিতা সদায় 1 থাকে। ইয়াৰ এনসার ডাইরেক্টলি কি 1। তারপর আরো একটা প্রশ্ন কি আছিল 20 আহিছিল, আর আমার পরবর্তী কোশ্চেন নাম্বার 5 কি কৈছে যে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা, অসম্ভৱ ঘটনা যি ঘটনা ঘটিবই নোৱাৰে, গতিকে তাৰ সম্ভাৱিতা সদায় 0। গতিকে এইটো প্ৰশ্ন আছিল কিমান চনত 19 আহিছিল, গতিকে ইয়াৰ এনসার হৈছে কি 0। পরবর্তী কোশ্চেন নাম্বার 6 কি কৈছে যে এক ঘটনা ইৰ সম্ভাৱিতা প্লাস ঘটনা ই ড্যাশ নহয়ৰ সম্ভাৱিতা। তার মানে কি এটা ঘটনা ঘটিছে আর একটা ঘটনা ঘটা নাই, সেইটোৱে কি ঘটনা ইৰ সম্ভাৱিতা আৰু ঘটনা ই নহয়ৰ সম্ভাৱিতা কি হ'ব। আৰু এইটো প্ৰশ্ন আছিল কিমান চনত আহিছিল 18। আৰু ইয়াৰ এনসার কি হ'ব যে 2 হ'ব নে 1 হ'ব না 0 হ'ব না 1.5 কি 0.1 হ'ব। ইয়াৰ এনসার অলওয়েজ 1। আমি আমি এটা বস্তু লিখি দিছিলো যে কি পি ই ড্যাশ এনেকৈ আমি লিখি দিছিলো ইকুৱেল 1। তার মানে কি ঘটনা এটা হওয়ার সম্ভাৱিতা আৰু ঘটনা এটা নোহোৱাৰ সম্ভাৱিতা 1। ইয়াৰ পৰা আমি লিখি লৈছো। তাৰপিছত কোশ্চেন নাম্বাৰ আমাৰ 7 কি আছে যে এটা মুদ্ৰা এবাৰ টস কৰিলে মুণ্ড পোৱাৰ সম্ভাৱিতা হ'ব। কোনটো হ'ব পাৰে। ইয়াত মুদ্ৰা এটা আছে, আমি টস কৰিছো, এটা মুদ্ৰা টস কৰিছো, ইয়াৰ ঘটনা কি হ'ব পাৰে, হয় নাইবা মুণ্ড মাৰিব নাই পুচ্ছ নহলে মুণ্ড, এই দুটা যিকোনো এটা মাৰিব। গতিকে আমি তো গম নাপাওঁ কি মাৰিব, গতিকে ইয়াৰ এনসার কি 1। এইটো একচুৱেলি কি হ'ব মুঠ সম্ভাৱিতা, কিন্তু আমাক তো মুঠ সম্ভাৱিতাৰ কথা কোৱা নাই। 0 মানে কি আছিল যে অসম্ভৱ ঘটনা, কিন্তু ইয়াত ঘটনাটো অলৰেডি ঘটিছে, আমি মুদ্ৰা এটা টস কৰিছো, গতিকে ই হ'ব নোৱাৰে। এইটো আছিল 1/2। তাৰ মানে কি দুটা পৃষ্ঠ আছিল মুদ্ৰ আৰু কি মুদ্ৰা এটাৰ দুটা পৃষ্ঠ আছিল মুণ্ড আৰু পুচ্ছ, হেড আৰু এন্টেল। গতিকে আমার এনসার হব কি 2টা। এবার টেস্ট কৰিছো, এবার টস কৰিছো, যার ফলত কি 1 আৰু পৃষ্ঠ আছে কেইটা 2টা। গতিকে ইয়ার কি 1/2 আর একটা অপশন আছে এটা নহয়, এইটো নহয়। ইয়ার এনসার হব কি এইটো। এনেকুৱা টাইপৰ কোশ্চেন আহিব পাৰে, গতিকে চাই থাকিবা। পৰৱৰ্তী কোশ্চেন আমি লিখি লৈছো। পরবর্তী কোশ্চেন নাম্বার 8 আমাক কি কৈছে যে এটা মুদ্রা টস করার ফলত এটা পুচ্ছ পোৱাৰ সম্ভাৱিতা কি হ'ব পাৰে। এটা মুদ্ৰা এটা আমি টস কৰিছো, কি আহিব পাৰে টেল নাইবা কি আহিব হেড। এই দুটাৰ যিকোনো এটা আহিব, গতিকে যিকোনো যদি এটা আহে তলত কি আহিব। আমি জানো যে কি এনে একটা বস্তু আমি পাইছিলো না নাই, সূত্র এটা পাইছিলো কি পরীক্ষার সংখ্যা আৰু মুঠ পরীক্ষার সংখ্যা কি এবাৰ টস কৰিছো 1, মুঠ পরীক্ষার সংখ্যা কি আহিব পাৰে 2, কারণ ইয়াৰ পিঠি দুটা আছে, গতিকে 2। ইয়াৰ এনসার আমি পাই গলো এইটো। তাৰপিছত আমাৰ কোশ্চেন নাম্বার 9 কি কৈছে যে সম্ভাৱিতা পি ইৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য। আমাক 4টা উক্তি দিছে, ইয়াৰে এনসার হৈছে এইটো। কেনেকৈ যে আমি জানো যে সম্ভাৱিতা এটা 0তকৈ বেছি হ'ব লাগিব আৰু 1তকৈ সৰু হ'ব লাগিব, বা 1ৰ সমানো হ'ব পাৰে, 1তকৈ বেছি হ'ব নোৱাৰে। গতিকে আমাৰ এনসার এইটো। পৰৱৰ্তী কোশ্চেন নাম্বার 10 কি কৈছে যে কোনটো সম্ভাৱিত হ'ব নোৱাৰে। তাৰ মানে কি কৈছে তলত কোনটো ভ্যালু, কোনটো সংখ্যা সম্ভাৱিত হ'ব নোৱাৰে। কি হ'ব নোৱাৰে, সম্ভাৱিত হ'ব নোৱাৰে। আমি জানো যে 0.32 সম্ভাৱিত হয়, 1/3 এইটো সম্ভাৱিত হয়, 6/7 এইটো সম্ভাৱিত নহয়। কিয় নহয়, কাৰণ ইয়াক আমি যদি ক্যালকুলেশন কৰো কি আহিব পাৰে যে 1 6 ইয়াৰ ভিতৰত কিমান যাব 1, তাৰপিছত দশমিকৰ পিছত আৰু নাম্বাৰ আহি থাকে, গতিকে এইটো হ'ব নোৱাৰে। ইয়াৰ আনসার হ'ব এইটো। এতিয়া কথা হল ইয়াত চোন 33% দি আছে, এইটোতো হ'ব নোৱাৰে। আমি এইটো পৰীক্ষা কৰি চাও কি আমি 33 আমি এনেকৈ লিখিব পাৰো না নাই। পার্সেন্টক নিশ্চয় লিখিব পাৰো, আৰু ইয়াক আমি কি দশমিক দি এনেকৈ লিখিব পাৰো। গতিকে ই এটা দশমিক হ'ব পাৰে, এইটো নিচিনাকৈ হ'ব পাৰে মানে কি এইটো সম্ভাৱিত হয়। গতিকে আমাৰ এনসারটো এইটো আছিল, নোহোৱাৰ সম্ভাৱিত এইটো। গতিকে আজিৰ ভিডিও ইমানখিনিয়ে।
সামৰণি মাৰিছোঁ। দীঘলীয়া হ'লে চাবও মন নাযায়, গতিকে বন্ধু বান্ধৱলৈ শ্বেয়াৰ কৰিবা যাতে সিহঁতৰ পৰীক্ষাটো ভাল হয় আৰু অহা ফেব্ৰুৱাৰী 20 তাৰিখে হ'বলগীয়া মেথছৰ পৰীক্ষা সকলো যাতে ভাল হয় তাৰে শুভকামনা থাকিল। থেংক ইউ।